এইটো বান্দৰ টুপি নিচিনা আৰু বেগটো ইয়াত বান্ধি দিলোঁ বান্ধাৰ ৰিজনটো মই দেখাই আছোঁ বান্ধাৰ ৰিজন এয়া জলদি জলদি ফাইনেলি আহি পালোহি চ' অ'কে গাইজ গুড মৰ্ণিং আৰু এতিয়া টাইম হৈছিলে 6:02 দেখা পাইছে ৰাতিপুৱা ব্লগ ষ্টাৰ্ট গৈ আছোঁ ৱে চাওডং চ' ৱে চাওডং গৈ আছোঁ গুৱাহাটীৰ পৰা এতিয়া টাইম হৈছে 6:10 উঠিলোঁ 5টাতে উঠিলোঁ গৈ আছে গা চা ধুই কিবা কিবি খাই মেলি ধুনীয়াকৈ ওলাই মেলি আহিছোঁ আৰু এইফালে দেখা পাইছে হেলমেট জেকেট আৰু বেক চাইড এটা হেলমেট আছে দেখা পাইছে অকলে নাযাওঁ লগত প্ৰীতি যাব আৰু দুজন যোৱা কথা আছিল প্ৰীতি মানে মোৰ ফ্ৰেণ্ড হয় আৰু দুজন যোৱা কথা আছিল সেই দুজন কি হ'ল কেঞ্চেল হ'ল তো এতিয়া অকল প্ৰীতি আৰু মই হৈ আছোঁ ত' গৈ আছে ওলাই মেলি আহিলোঁ আৰু ৱে চাওডঙলৈ যাওঁতে আমাৰ কিলোমিটাৰ হ'ব দেখা পাইছে 130 যাব চ' গৈ আছে ওলাই মেলি গৈছোঁ এতিয়া এইফালে পূৰা বাইক ৰেডি চ' তেল ভৰাব লাগিব আগত গৈ কিনে গৈ আছে আৰু খোৱা বস্তু লৈ ল'ব লাগিব তাত গৈ আছোঁ সেইকেইটা মটৰ লগত লগ পাইছোঁ লগত চেক কৰা বয়জ এইফালে প্ৰীতি আহি গ'ল এইফালে বুট কিনিছে নতুনকৈ বা জেং লাগিছে বুটছ পিন্ধি ছোৱালী গৰম চুলিত কি লাগিছে এইবিলাক ইমান এইটো তয়ে ল'ব লাগিব ৰঙাটো সেইটো দে এইখন লগাই ল'বি নেকি মূৰত তাতে হেলমেটটো পিন্ধি টাইট হৈ থাকিব এইটো বান্দৰ টুপি নিচিনা অ'কে গাইজ বঢ়িয়া আহি গ'ল প্ৰীতিও বহি ল'লে তো ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিছোঁ হোৱাটছআপৰ কাৰণে ইউটিউব চেনেল আকৰাম ভাইজ ব্লগ আৰু গা ধুই কিনে হাতত একো নলগালে এইটো পূৰা বগা টাইপ হৈ আছে লগাব লাগিছিল কিবা এইবাৰ জেকেটটো পিন্ধি ল'ম পিন্ধা নাই বৰ্তমান আগত গৈ পিনে পইচা উলিয়াব আছে তেল চেল ভৰাব আছে তাৰপিছত ধুনীয়াকৈ পিন্ধি ল'ম বাকী ভিডিঅ'টো দীঘল হ'বই হ'ব সেইটো কাৰণে দুটা ব্লগ বনাম মানে দুটা পাৰ্ট বনাম দুটা পাৰ্ট মানে কি মিনিমাম 10 মিনিটছ আৰু মেক্সিমাম 12 মিনিটছ কৰিম তাতছে বেছি মই নকৰোঁ আৰু তাতছে কমো নকৰোঁ 10 মিনিটছত কম নকৰোঁ আৰু 12 মিনিটছতকৈ ওপৰত নকৰোঁ চ' অভিয়াছলি ক্লিপ বহুত লোৱা হ'ব যিহেতু তাৰমানে দুটা পাৰ্ট আহি যাব তো দুটা পাৰ্টে চাব আপোনালোকে বঢ়ি আছে তো এতিয়া ওলাই যাওঁ ইয়াৰ পৰা ওলাই গৈ পেলাই তেল চেল ভৰাই লওঁ পইচা ওলাই লওঁ তো ধুনীয়াকৈ লগ পাই চব লগক হা क्यों क्या टेस्टिंग पहले 5 लीटर देंगे आप एक काम कीजिए फुल कर दीजिए पूरा जितना भी है তেল চেল ভৰা হৈ গ'ল পূৰা ফুল টেংকি কৰি দিছোঁ 1180 তেল সোমালে আৰু এইফালে প্ৰীতি তাই ইমান কেমেৰা ফ্ৰেণ্ডলি নহয় যিমান পাৰোঁ মই ল'ব কাৰণে ট্ৰাই কৰি থাকিম ক্লিপবিলাক তো এতিয়া ওলাই যাব গৈ আছে জেকেটটো পিন্ধি লৈছোঁ আৰু ইয়াৰ পৰা চাগে লাগি যাব বহুত টাইম লাগিব টাইম হৈছে 7:07 বাজিল তো 12টা মানত পাই যাবগৈ লাগে তো বেছি স্পীডত নাযাওঁ মিনিমাম 60-70 মানত গৈ থাকিম আৰু তো বঢ়ি আছে আগত গৈ আকৌ লগ পাই আছোঁ চ' অ'কে গাইজ বঢ়ি আছে জেকেট পিন্ধি ল'লোঁ আৰু জেকেটটো সঁচা কথা ক'ব গ'লে এনেকৈ লগত যদি কোনোবা থাকে যদি তাৰ জেকেট নাথাকে বা তাইৰ জেকেট নাথাকে তেতিয়া মোৰ পিন্ধিবৰ কাৰণে ভাল নালাগে কাৰণ অকলে এইটো এনেকৈ হ'লে মানে অকলে ছেফটি লোৱা নিচিনা হয় তো মোৰ পিন্ধিব মন নাযায় সেইটো কাৰণে কিন্তু উপায় নাই পিন্ধি লৈছোঁ বাৰু আছে যিহেতু তো তাইৰ কাৰণে এটা জেকেট কিনিব দিব লাগিব তাইক কাৰণ আগতো আমি এনেকৈ ফুৰিব গৈছোঁ আৰু গ'লেও যাম চাগে নাজানো কি হয় চ' পাৰিলে জেকেট এটা কিনি ল'ব চ' এতিয়া গৈ থাকোঁ বঢ়ি আছে 7টা বাজিল 12টা মানৰ ভিতৰত পাই যাব লাগে বেছি দূৰ নহয় 136 কিলোমিটাৰ দেখাই আছে মেপত চ' তথাপিও হিলি এৰিয়া যিহেতু লাহে ধীৰে গৈ থাকিম 60-70 মানত যাম আৰু চ' অ'কে গাইজ শ্বিলং সোমাম আৰু বেছি দূৰ নাই মানে এইফালে যোনঠাইত নেহু যায় সেইখিনিতে আছোঁ কিন্তু এইখিনি কি হৈছে এতিয়া এখন ৰেষ্টুৰেণ্টো বন্ধ তাত গৈছোঁ সেইখনো অকল ভাত আছে ইয়াতে মেঘালয়ত ভাত নাখাওঁ মই মানে এনেকৈ হোটেলে ভাত খাবৰ কাৰণে ভাল নালাগে আৰু বেগটো ইয়াত বান্ধি দিলোঁ বান্ধাৰ ৰিজনটো মই দেখাই আছোঁ বান্ধাৰ ৰিজন এয়া দেখা পাইছে চেইনডাল বেয়া হৈ গ'ল তো আগত যাওঁ আগত গৈ পেলাই কিবা এটা খাবৰ কাৰণে চাওঁ ট্ৰাই কৰি কি হয় মেগী চেগী কিবা খাব লাগিব আৰু ভাত খাব মন নাযায় মানে ইয়াতে আৰু এতিয়ালৈকে 89.5 কিলোমিটাৰ চলালোঁ মানে অলমষ্ট 90 কিলোমিটাৰ
আৰু বেগটো ইয়াত বান্ধি দিয়াৰ কাৰণে এতিয়া ভিউটো বেয়া আহিব, কিন্তু উপায় নাই, চেণ্ডেল যিহেতু বেয়া হৈ গ'ল, তো এনেকৈ হেৰি কৰিব লাগিব, বান্ধি লৈছোঁ আৰু। চ' অ'কে গাইজ, ফাইনেলি এইখিনি কি জেগা কয় নাজানো, অলপ দূৰ আহিলোঁ, চেৰাপুঞ্জীৰ ৰাস্তাটোত সোমাইছোঁ আৰু। চ' ইয়াতে বঢ়িয়া আছে, কিবা কিবি খাই ল'ম, মেগী চেগি কিবা কিবি খাই ল'ম, বঢ়িয়া আছে, পেট ভৰাই। অলপ ভোক লাগিছে, মানে ভোক লগা নিচিনা হৈছে। টাইম হৈছে 9:30। চ' ফাইনেলি 10 মিনিটমান ৰখাৰ পিছত মেগী আহি গ'ল, বঢ়িয়া আছে। আৰু লগত ষ্টিং বঢ়িয়া আছে। এতিয়া ৰ'দত বহি বহি ধুনীয়াকৈ খাওঁ, খাই মেলি ইয়াৰ পৰা ওলাই দিম। টাইম হৈ গ'ল 9:48। চ' 12টামানত গৈ পামগৈ চাগে। চ' বঢ়িয়া আছে, খাই লওঁ, খাই মেলি ওলাই দিম। চ' গাইজ, এইখিনিতে মাইকে দিলে ঢৌকা, নাজানো কিয় হ'ল। ইয়াৰ পৰা ৱে চাওডং পাৰ্কিঙলৈকে মোৰ মাইকে কাম নকৰিল, মানে 3-4টামান ক্লিপ আছিল। ৰাস্তাত যি যি দেখা পাইছিলোঁ, যি আছিলে সেই মই কৈছিলোঁ লগত, কিন্তু দেখা ভইচটো নোলালে। চ' ভাবি আছোঁ এইখিনি অলপ গান চান দি কিনে মই যেনে তেনে পাৰ্কিং পাওঁ, পাৰ্কিঙৰ পিছত আপোনালোকক মেইন মজা দি আছোঁ। ত' ভিডিঅ'টো চাই থাকিব। ত' এতিয়া মই অলপ ভইচ অভাৰ দি দিছোঁ, হয়তো বেয়া লাগিছে শুনাত, কিন্তু উপায় নাই। চৰি গাইজ, ইয়াৰ পাছৰ ক্লিপবিলাক বঢ়িয়াকৈ আছে আৰু। চকে গাইজ, তাতে বাইকখন ধুনীয়াকৈ পাৰ্ক কৰিলোঁ। এতিয়া এইফালে তেনেকৈ নামি যাব লাগিব, 15-20 মিনিট যাব লাগিব বুলি কৈছে ইয়াৰ দোকানী এজনে। চ' এইফালে নামি যাওঁ, আৰু আগত চাগে বাঁহৰ কিবা পাম, ষ্টেপ পাম। তো চাওঁ কি হয়। চ' এনেকৈ নামি গৈ থাকিব লাগিব এতিয়া। চ' এইটো ট্ৰেক দেখা পাই কিনে মোৰ ডাবল ডেকাৰলৈ যোৱাৰ কথা মনত পৰি গৈছে। 3বাৰ মই তাতে গৈছোঁ, 3বাৰ ট্ৰেকিং কৰি কিনে গৈছোঁ, আৰু আজি ইয়াতে দেখা পাই কিনে মনত পৰি গৈছে ডাবল ডেকাৰ। জলদি ভাই যা যা। ইঞ্জিনটো ভাল নহয়, শ্ল' বহুত। তোৰ জোতাৰ, নতুন জোতাৰ হেৰিটো ষ্টিকাৰটো লাগিয়ে আছে বে, 5 নম্বৰ বুলি। Few inches later. ফাইনেলি আহি পালোহি। এইফালে ৰাস্তা নাই দেখোন বে। অঁ, এইফালে যাব লাগিব নেকি? চ' ফাইনেলি, হা কোনফালে? চ' দেখা পাইছে কিছ চালিয়া ভিউ হয়, কিছ চালিয়া ভিউ। হা হা লগত আমাৰ মাহঁত আহিলে। আৰু মায়ে কি কয়, মোক লৈ যাবিচোন। যাব